তেখেতসকল মঞ্চত যেতিয়া পাব তেতিয়া যাতে তেখেতসকলে থিয় দি সন্মান প্ৰদৰ্শন কৰে লগতে আমাৰ আৰম্ভ হ'বলগীয়া অসম সংগীতত থিয় দি যাতে আটাই অংশগ্ৰহণ কৰে তাৰ বাবে অনুৰোধ জনাওঁ। আজিৰ এই সভাত উপস্থিত এই বিদ্যালয়ৰে প্ৰাক্তন ছাত্ৰ আৰু প্ৰাক্তন বিধায়ক ডক্টৰ মনোৰঞ্জন দাস ডাঙৰীয়া, এই বিদ্যালয়ৰ এইখন বিদ্যালয়ৰ প্ৰধান শিক্ষক আৰু সকলো শিক্ষাগুৰুসকল আৰু ছাত্ৰ ছাত্ৰীক মই অভিনন্দন জনাইছোঁ যে হীৰক জয়ন্তী উদযাপন তেখেতসকলে কৰিছে। এইখন বিদ্যালয়ৰ ৭৫ বছৰ কমপ্লিট হৈ গ'ল এইখন বিদ্যালয় আৰু লগতে মই এই বিদ্যালয়খন স্থাপন কৰা প্ৰতিষ্ঠাপক সেই সময়ৰ যিসকল প্ৰধান শিক্ষক বা যিসকল দায়িত্ব লৈছিলে সকলোকে মই শ্ৰদ্ধা জনাইছোঁ, মই নমস্কাৰ জনাইছোঁ যে তেখেতসকলৰ মহান চিন্তাৰ কাৰণে এইখন বিদ্যালয়ে ৭৫ বছৰ ওদালগুৰি অঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠী সকলো ছাত্ৰ ছাত্ৰীক ইয়াত মানুহ হিচাপে গঢ় দিয়াৰ কাৰণে যথেষ্ট অৱদান দিলে। ইয়াৰ কাৰণে মই তেখেতসকললৈ ধন্যবাদ জনাইছোঁ আৰু বিভিন্ন ঘাট প্ৰতিঘাতৰ মাজেৰে বিদ্যালয়খন আগবাঢ়ি আহি এতিয়া হীৰক জয়ন্তী উদযাপন কৰালৈকে আহিছে। গতিকে সেইটো এটা ডাঙৰ উপলব্ধি, এখন বিদ্যালয় যে আজি ৭৫ বছৰ ইমান সুন্দৰকৈ মানে ইয়াত শিক্ষা দান কৰি আছে, সেইটো বহুত ডাঙৰ কথা। সেইকাৰণে তেখেতসকলৰ উদযাপনৰ কাৰণে আমি চৰকাৰীভাৱে যিমান পাৰোঁ ইমান দায়িত্ব লৈছোঁ আৰু অনাগত দিনতো এইখন বিদ্যালয় চেণ্টাৰ অফ এক্সেলেঞ্চ হোৱাটো মই বিচাৰোঁ। সেইকাৰণে আজি আমাৰ বিটিআৰ চৰকাৰৰ পৰা আৰু ৫০ লাখ টকা তেখেতসকলক দিবলৈ আমি ঘোষণা কৰিছোঁ। বিশেষকৈ আজিৰ সময়ত ছাত্ৰ ছাত্ৰীৰ কাৰণে বা আমাৰ সমাজত আমি আগুৱাই যাবৰ কাৰণে শিক্ষাক বাদ দি আমি চিন্তা কৰিবই নোৱাৰোঁ। এটা সময়ত লিখিব পঢ়িব জানিলে স্বাক্ষৰ বুলি কৈছিলে। আজিকালি লিখা পঢ়া জনাৰ লগতে আমি কেনেকৈ জীয়াই থাকিম, আমাৰ দেশৰ আইন কানুনবিলাক কেনেকুৱা আৰু ডিজিটাইজ যুগ হ'ল, এতিয়া ডিজিটেল এক্সেছটো কেনেকৈ কৰিম, এই গোটেই কামখিনি জানিলেহে আজি আমাক শিক্ষিত বুলি কোৱা হয়। আৰু লগতে শিক্ষিত বুলি ক'ব লাগিলে আমি সিদ্ধান্তও ল'ব পাৰিব লাগিব। যদি সিদ্ধান্ত ল'ব নোৱাৰে তেখেতে শিক্ষিত মানুহ হ'ব নোৱাৰে। গতিকে এনেকুৱা এটা পৰিৱেশত আজি আমাৰ শিক্ষাটো আৰু বেছি এফেক্টিভ কৰাৰ কাৰণে আমি কাম কৰিব লাগিব। আমাৰ এইখন বিদ্যালয় যিটো গুণোৎসৱত পাইছে, চ' সেইটোৱে এটা ডাঙৰ এটা তেখেতসকলৰ এচিভমেণ্ট। গতিকে মই আশা ৰাখিছোঁ আহি থকা সময়ত ওদালগুৰি অঞ্চলৰ লগতে সমগ্ৰ বিটিআৰ আৰু সমগ্ৰ অসমৰ এটা লেখত ল'ব লাগে বিদ্যালয়, যাতে এই বিদ্যালয়খন হয়, এইটোকে মই আশা ৰাখিছোঁ।